জনগোষ্ঠী সন্মিলনৰ পঞ্চদশ দ্বিবাৰ্ষিক কেন্দ্ৰীয় অধিৱেশনখন নলবাৰী আৰু বাস্কা জিলাৰ আতিথ্যত ধমধমাৰ ওচৰৰ মহিলা গাঁৱত আমি উদযাপন কৰিবলৈ মনস্থ কৰিছোঁ। ইতিমধ্যে আমি প্ৰায় 250 বিঘা মাটিৰ আমি ক্ষেত্ৰ এখন তৈয়াৰ কৰিছোঁ আৰু এই ক্ষেত্ৰখনৰ নামাকৰণ কৰিছোঁ আমি কুমাৰ ভাস্কৰ বৰ্মা ক্ষেত্ৰ। আৰু এই অধিৱেশনখন সফলভাৱে ৰূপায়ণ কৰাৰ বাবে ইতিমধ্যে আমাক 16খন উপসমিতি গঠন কৰি দিয়া হৈছে আৰু সেই 16খন উপসমিতিয়ে তেওঁলোকে নিজৰ নিজৰ দায়িত্ব সমজি লৈ আজিলৈকে প্ৰায় 80% কাম সম্পূৰ্ণ কৰি তুলিছে আৰু 2-3 দিনৰ ভিতৰত আমি আশা ৰাখিছোঁ 100% কাম আমাৰ অধিৱেশনৰ সম্পূৰ্ণ হৈ উঠিব। আৰু 3 দিনীয়া কাৰ্যসূচীত প্ৰথম দিনা আমি 27 তাৰিখৰ যিটো প্ৰথম দিনৰ কাৰ্যসূচী আমি পতাকা উত্তোলনেৰে আমি কাৰ্যসূচী শুভাৰম্ভ কৰিম আৰু তাৰ পাছতেই আমি এটি সাংস্কৃতিক শোভাযাত্ৰা আমি তাত ৰাখিছোঁ আৰু সেই সাংস্কৃতিক শোভাযাত্ৰাখনত প্ৰায় 5,000 পৰা 7,000 মানুহ গোট খোৱাৰ বাবে আমি চিন্তা চৰ্চা কৰিছোঁ আৰু সেই সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰিব অসমৰ সকলোৰে মৰমৰ অভিনেত্ৰী আঙ্গুৰলতা ডেকা বাইদেৱে আৰু তেখেতৰ লগত থাকিব যতীন বৰাদেৱ। আৰু আমি সেইদিনাই 11:30 বজাত আমি কুমাৰ ভাস্কৰ বৰ্মা সেই ক্ষেত্ৰত আমি এটি কুমাৰ ভাস্কৰ বৰ্মাৰ ওপৰতে আলোচনা চক্ৰ দিছোঁ আৰু সেই আলোচনাত অসমৰ স্বনামধন্য বুৰঞ্জীবিদসকলক আমি নিমন্ত্ৰণ কৰিছোঁ। আৰু আমাৰ 28 তাৰিখ আমাৰ দ্বিতীয় দিনৰ কাৰ্যসূচী আৰু সেইদিনা আমাৰ প্ৰতিনিধি সভাৰ লগতে এখনি আমি আলোচনা চক্ৰ দিছোঁ। তাত আমাৰ বিটিআৰৰ আমাৰ দ্বিতীয় দিনৰ কাৰ্যসূচী আৰু সেইদিনা আমাৰ এখন স্মৃতিগ্ৰন্থ আমাৰ উন্মোচন কৰা হ'ব আৰু সেই সভাত আমাৰ বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বৰা ডাঙৰীয়া উপস্থিত থাকিব আৰু 29 তাৰিখ আমাৰ মুকলি সভা আৰু সেইদিনাৰ মুকলি সভাত অসমৰ বিশিষ্ট ব্যক্তিসকলৰ উপৰিও অসমৰ সকলোৰে আদৰৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী সন্মানীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আমাৰ মুকলি সভাত মুখ্য অতিথি হিচাপে আমাক অংশগ্ৰহণ কৰিব। আৰু এই 3 দিনৰ কাৰ্যসূচীত আয়োজক সমিতিয়ে আমি উপসমিতি যিখন কৰি দিছোঁ সেইখন উপসমিতিয়ে ইতিমধ্যে চিন্তা চৰ্চা কৰিছে আৰু উপসমিতিয়ে আমাক জনোৱা মতে প্ৰায় অসমৰ 20ৰ পৰা 25খন গ্ৰন্থ বিপণীয়ে ইতিমধ্যে উপসমিতিৰ লগত যোগাযোগ কৰিছে আৰু আমাৰ বাস্কা আৰু নলবাৰী জিলাৰ আমাৰ ব্লকসমূহত যি আত্মসহায়ক গোট আছে এই আত্মসহায়ক গোটৰ মহিলাসকলে প্ৰায় 35ৰ পৰা 40টা গোট ইতিমধ্যে আমাৰ বাণিজ্য মেলাত অংশগ্ৰহণ কৰিব। আৰু আমি 29 তাৰিখে আমাৰ যিখন সাংস্কৃতিক সন্ধিয়া হ'ব এই সাংস্কৃতিক সন্ধিয়াত অসমৰ খ্যাতনামা শিল্পীসকলক আমি নিমন্ত্ৰণ কৰিছোঁ। গতিকে আমি আপোনালোকৰ চেনেলৰ জৰিয়তে দি আমি অসমৰ কলিতা জনগোষ্ঠীৰ লগতে অন্যান্য জাতি জনগোষ্ঠীৰ লোকসকলকো আমি আমন্ত্ৰণ কৰিছোঁ। আমি আশা ৰাখিছোঁ আমাৰ সেই 3 দিনীয়া কাৰ্যসূচীত তেখেতসকলে অংশগ্ৰহণ কৰি আমাক কৃতাৰ্থ কৰিব। ধন্যবাদ। অসম কলিতা আলপাইন জনগোষ্ঠী সন্মিলন অহা 27, 28, 29 তাৰিখ যি অধিৱেশন পতা হৈছে আমাৰ সদৌ অসম কলিতা ছাত্ৰ সন্থা পূৰ্ণ সমৰ্থন আছে আৰু আমাৰ ছাত্ৰ সহযোগ আছে আৰু আমাৰ বিশাল এইটো যোনটো আয়োজন কৰা হৈছে আমাৰ সদৌ কলিতা যিখিনি আছে একত্ৰিত কৰাৰ কাৰণে আমি প্ৰস্তুত আৰম্ভ কৰিছোঁ আৰু আমাৰ সন্মিলনত যিখিনি তেওঁলোকে কষ্টখিনি কৰিলে যিখিনি আৰম্ভ কৰিছে তেওঁলোকক বহুত ধন্যবাদ জনাইছোঁ। আমাৰ কলিতা ছাত্ৰ সন্থা পুনৰ তেওঁলোকৰ সহযোগ সদায় আছে আৰু সদায় থাকিব। ধন্যবাদ। আমাৰ 29 তাৰিখে যি আমাৰ মুকলি সভাত আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় থাকিব আৰু আমাৰ সকলো জনগোষ্ঠী তেওঁলোকক আহ্বান জনাইছোঁ তেওঁলোকে উপস্থিত থাকি আমাক সহায় সহযোগ কৰে যে তাৰ কাৰণে কামনা কৰিছোঁ।